Asshalamualaikum friends, এয়া আমি মাহঁতৰ ঘৰত যাব ওলাইছো। আপোনালোকে গমে পাইছে কিছুমানে ননদৰ বিয়া মোৰ যোনে যোনে মিনি ব্লগটো চাইছে গম পাইছে। তো ননদৰ বিয়া বুলি কাপোৰ কিনা হৈছে তাকে চাব আহিছো। তো কি কিনিছে আপোনালোকক দেখুৱাম আৰু দৰাৰ কাৰণে গিফ্ট পঠাব লাগিব। তো গিফ্টত কি আছে আপোনালোকক দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া আমি আহি পালোঁ মানে মাহঁতৰ ঘৰ আৰু এয়া মানে কি মোৰ আমাৰ চিষ্টাৰে খুলি দিছে দৰ্জাখন। মানে শুই আছে দেখিছেনে, পূৰা কম্বল চম্বল কেনেকুৱা হৈছে। মানে ৰাতি বোলে ফেঞ্চিত গৈছিল, যাওঁতে মানে আহোঁতে দেৰি হৈছে, সেইটো কাৰণে মানে শুই আছিল আৰু টোপনিও অহা নাছিল বোলে, সেইটো কাৰণে দেৰি হ'ল তাইৰ উঠোতে। আৰু এইফালে এইবোৰ কাপোৰ, তো দৰাৰ কাপোৰে আছে ইয়াতে গোটেইখিনি, জোতাৰ পৰা কাপোৰৰ পৰা আপোনালোকক কাপোৰখিনি দেখুৱাই আছোঁ। আৰু এইটো হৈছে চাফা, মানে শ্বেৰৱানী আনিছে। এয়া দেখিছে, ভাল লাগিছেনে? ভাল লাগিলে কমেণ্ট কৰিব। চিম্পল চাই আনিছে, ইমান কালাৰিং ইমান হেভি ভাল নালাগে, তো চিম্পলে ভাল লাগে। এয়া দেখিছে, এইবোৰৰ কিন্তু দাম বহুত দেই। আৰু এইটো হৈছে পাইজামা, আৰু এইফালে এইযোৰ দৰাৰ জোতা। আৰু দৰাৰ তেলৰ কাপোৰ অনা হৈছে। তেল মানে বিয়াৰ আগদিনাখনে মানে কি আমি তেল বুলি কওঁ, তো তেলত যিখিনি কাপোৰ পিন্ধিব সেইবোৰ কাপোৰো অনা হৈছে। তো আৰু দৰায়ো আমাৰ কাৰণে কইনাৰ কাৰণে মানে তেলৰ কাপোৰ আনিছে, এয়া দেখিছেনে। আমাৰ যিহেতু জোৰোণ নাই, জোৰোণ থাকিলেতো আৰু বহুত বস্তু মানে কি দিয়ে। আৰু জোৰোণৰ নিয়ম কৰা নাই, বিয়াখন মানে কি ধুমধামতে হ'ল তাৰমানে। এতিয়া আমি কইনাৰ জুৱেলাৰী কালেকশ্যন দেখুৱাম। এয়া দেখিছে আপোনালোকে, এয়া গোটেইখিনি তাইৰ কেঁচা সোণৰে মানে কি আনিছে বিজয়নগৰৰ পৰা। নামটো লিখাই আছে VG অল হুইল লিখাই আছে। তো এয়া হৈছে সীতাৰ হাৰ, একদম সোণৰ দৰে দেখিছেনে। কেঁচা সোণৰ হয় যে, এইটো কাৰণে দামো বহুত। তথাপি আৰু আমাৰ যিহেতু সোণৰ কিনিব মানে কি মানে হেৰি নাই আৰু সক্ষম নাই, এইটো কাৰণে কেঁচা সোণৰে মানে কি কিনিছে। এয়া এইডাল কেনেকুৱা লাগিছে কমেণ্ট কৰিব। যেতিয়া পিন্ধিব তেতিয়া মানে কি আপোনালোকে গম পাব। এতিয়া মানে কি এনেকৈ অলপ দেখুৱাইছোঁ। আৰু তাই বহুত চিম্পুল হয়, আমাৰ তাই বহুত চিম্পুল হয়, চিম্পুল বস্তু ভাল পায়, ইমান বেছি হেভি বস্তু ভাল নাপায়। এয়া দেখিছে আঙুঠি, তাই চিম্পুলতে আনিছে, এইটো কাৰণে। এইটো আঙুঠি হৈছে, ভাল লাগিছেনে? ধুনীয়া পাথৰ থকা আঙুঠি হয়। আৰু এয়া খাৰু, গোটেইখিনি কেঁচা সোণৰ। খাৰুৰ পৰা যিমানখিনি আছে, আঙুঠিৰ পৰা যিমানখিনি আছে, গোটেইখিনি কেঁচা সোণৰ হয়। বহুত কম খাৰু আনিছে তাই, মানে বহুত, মই কৈছোঁ যে বহুত চিম্পলে। এখন হাতত এইখিনি পিন্ধিব আৰু এখন হাতত এইখিনি, বেছি মানে কি খাৰু অনা নাই, ইমানখিনিয়ে আনিছে। তাই বহুত চিম্পল হয়, চিম্পল কাপোৰো কম কালাৰ আনিছে। আপোনালোকক কাপোৰো দেখুৱাম। আৰু এইফালে মেকআপৰ বস্তু আনিছে। মেকআপৰ বস্তু আনিছে, তাইক পাছত লাগিব, কিন্তু যিহেতু তাইক সজাব আহিবই, মেকআপৰ বস্তু নহ'লেও হয়, কিন্তু আনিছে আৰু তাইক লাগিব। দেখুৱালোঁ আপোনালোকক। আৰু এইযোৰো কেঁচা সোণৰ, মানে কি কেঁচা সোণৰে কাণফুলি হয়। একযোৰ আনিছে, এনেই মানে ঘৰত যাতে ডেইলি পিন্ধি থাকিব পাৰে, একযোৰ আনিছে। চব এখন দোকানৰ পৰাই লৈছিল। গোটেইখিনি কিমান বা পৰিলে, 2500 নে 2800 টকা পৰিলে। আৰু এতিয়া মই কাপোৰযোৰ দেখুৱাম আপোনালোকক। কাপোৰযোৰ গোটেই খুলি মেলি নেদেখুৱাওঁ, যিহেতু গোটেই দেখালে আৰু কি লাভ। তো এনেকৈ অকণমান দেখুৱাই দিছোঁ। বাকী বিয়াৰ দিনা গম পাব, বিয়াৰ ভিডিঅ' যেতিয়া আপোনালোকক দিম তেতিয়া গম পাব কেনেকুৱা লাগে তাইক। আৰু এইফালে মানে কি আমি কাৰ্টুন এটা ৰেডি কৰিছোঁ। তো কাৰ্টুনটো ৰেডি কৰা এটাই কাৰণ, দৰাৰ মানে গিফ্টখিনি আমি পঠাব লাগিব, যিহেতু দৰাৰ ঘৰ বহুত দূৰত। আৰু এয়া হৈছে দৰাৰ গিফ্টখিনি, ইয়াতে ভৰাইছোঁ। ধুনীয়াকৈ পেকিং কৰি সজাই মেলাই মানে পঠাই দিম দৰাৰ ঘৰ হোজাই। তো হোজাই হ'লে দৰাই ইয়াতে থাকে, আৰু ইয়াতে থাকে মানে কি গুৱাহাটীতে তাৰ মানে কি ডিউটি হয়। নিজৰ মানে গাড়ী আছে, তো গাড়ীৰ মানে নিজৰ ডিউটি কৰে, আৰু নিজৰ গাড়ী চলায়। তো গুৱাহাটীতে থাকে সিও, মানে কি বিয়া যিহেতু তাৰ, তো সি যাব ঘৰত। তো এয়া আমাৰ গিফ্টটো ৰেডি হৈ গ'ল।
হাজবেণ্ডে ৰেডি কৰি আছিল। তো তাক এনেকৈ পঠাই দিম, সি একেবাৰে বিয়া বুলি ঘৰত যাব, তাৰ হাততে পঠাই দিম। ইমান দূৰত মানুহ যোৱা সম্ভৱ নহয়। আমি মানে তাৰ গাড়ীত মানেকৈ উঠাই দি আহিম গিফ্টটো, সি যাব একেবাৰে বিয়া বুলি। আকৌ বিয়াৰ পাছত আৰু আহিবই লাগিব গুৱাহাটীত, কাম যিহেতু তাৰ গুৱাহাটীতে হয়, সি হোজাইৰ হয়। তাৰপাছত তেলৰ কাপোৰ চাপোৰ সিহঁতৰে আনিছে কইনাৰ কাৰণে। আমাৰ যিহেতু জোৰোণ নাই কাৰণে মানে কি যিখিনি দিব লাগে তেলৰ কাপোৰ সেইখিনিয়ে দিছে। জোৰোণ থাকিলেতো আৰু বহুতখিনিয়ে কৰে, জোৰোণ আমি কৰা নাই। বাকী বিয়াৰ দিনা আনিব যি আনে আৰু ইমানেই। আগত দিম হা, অঁ যা গিফ্ট ভালকৈ যাবি, ঘৰত যাই ভালে ভালে পালি। হ'ব লগা জোৱাই যাব ওলাইছে আৰু ওচৰতে থাকে, ৰুম ওচৰতে হয়। দৰাই আমাক কাপোৰ দিব আহিছে, তেলৰ কাপোৰ, আৰু আমিও তাৰ হাততে দি পঠালোঁ গোটেইখিনি। আৰু ইমান দূৰ হোজাই, সেইটো কাৰণে অহা যোৱা কোনো কৰা নাই। আমাৰ মানুহ তাত যোৱা নাই, মানে ঘৰবোৰ চাব গৈছিল, সিহঁতেও আহিছিল, কিন্তু এইখিনি মানে তাৰ হাততে দি পঠালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই, আমিও ঘৰত যাব ওলাইছোঁ। তো নেক্সট ভিডিঅ' চাই থাকিব আপোনালোকে, ইমানেই আৰু।